ৰুদ্ৰ আজি ৰিলিজ হ'ল, আজি 27 তাৰিখ, 27 জুন ৰুদ্ৰ ৰিলিজ হৈছে ৰবি শৰ্মা দাৰ। তো ভাবিলোঁ একবাৰ গৈ চাই আহোঁ। বেলেগ নাই বাৰু, অচিন্ত যাব, অচিন্ত আৰু ময়ে যাম, আমি দুটাই। তো পিছত আৰু এবাৰ যাবই লাগিব, গৈ চাই আহোঁ চিনেমাখন। বহুতে কালি প্ৰিমিয়াৰ চালে, প্ৰিমিয়াৰ চাই দিছে ভাল হোৱা বুলি। গৈ চাওঁ কেনে লাগে জনাম বাৰু আহি কিনে আপোনালোকক, বা জাৰ্ণিটো কেনেকুৱা হয় তালৈকে যোৱা। ইয়াৰ পৰা বাৰু আমাৰ মোটামুটি 15-20 মিনিটমান সময় লাগে তালৈকে, চিনেমা হললৈকে, ৰঙিয়া ডিলাইট গ'ল্ড চিনেমা। তো গৈ আহোঁ, জনাম কেনেকুৱা পাওঁ। মই যাই আছিলোঁ অচিনো গান বেয়া, অচিনৰ লগত যাম যিহেতু, কিন্তু অচিনে দেখোন সস্তাৰে আহিয়ে পালা এইটো। এই ফাইনেলি আহি পালোঁ ৰঙিয়া ডিলাইট গ'ল্ড চিনেমা হল। এতিয়া সোমাম। টাইমটো আমাৰ মোটামুটি টাইম হ'ল আৰু 2টা বজাৰ পৰা আছিল, 2টা বজাৰ টাইমত আহি পাইছোঁ। 5 মিনিট আছে আৰু এতিয়া সোমাম। সোমাই কিনে চাই লৈ উঠি জনাই আছোঁ আপোনালোকক কেনে পালোঁ। চিনেমাখন চালোঁ, কিন্তু এতিয়া ৰিভিউ বুলি ক'ব গ'লে অনেষ্ট ৰিভিউ মানে কেনেকুৱা, গোটেই বেয়াও লগা নাই, গোটেই ইমান মানে ভালো লগা নাই। মানে বহুত বেছি ওপৰত নহয়, বহুত বেছি একদম তলৰো নহয়, একদম মিডিয়াম আৰু মানে চলে আৰু চাব পাৰে। ঠিকে আছে বাৰু কাহিনী, মানে একশ্যন, থ্ৰিল, কমেডি, তাৰপিছত ইম'শ্যন গোটেইখিনি আছে। ঠিকে আছে, এভাৰেজ ফিল্ম আৰু বাইক এটা ওলাই নিয়াত সুবিধা হ'ব। এতিয়া পাৰ্কিং মই বোলো ফিৰি থাকোঁ চাগে 5টা বজাৰ পৰা ঠিক আছে, কিবা এটা খাওঁ, ভোক লাগিছে বহুত, মানে কি সোনকালে আহি গৈছিল অলপ। তো খাই লৈ যাই থাকোঁ আৰু নেকি। ৰবি শৰ্মা অঁ, ৰবি শৰ্মা আছে এটা, দেখাই আছোঁ ৰ'ব, খুলি দিলে।